নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি অনুষ্ঠিত হৈ যোৱা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ চতুৰ্থ বৰ্গৰ যি কমন ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল, সেই লিখিত পৰীক্ষাত অহা আমি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা কিছুমান মেমৰি বেছ কুৱেশ্যন আজি এই খণ্ডটিত আলোচনা কৰিব বিচাৰিছোঁ। চ' পলম নকৰি আজি এই খণ্ডটিৰ মূল বিষয়বস্তুলৈ আগবাঢ়োৱা হওক। ইয়াতে সোধা হৈছে ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 4 মে'। 4 মে' তাৰিখে ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, MPLAD সম্পূৰ্ণ নামটো সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, হিমা দাস কোনটো খেলৰ লগত জড়িত বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব এথলেটিক্স বা স্প্ৰিণ্টিং। এই দুইটাৰ ভিতৰত তাতে যিটো উল্লেখ আছিল সেইটোৱে আছিল সঠিক উত্তৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমৰ বেংকটোৰ নাম সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গুৱাহাটী বেংক LTD। ইয়াৰ পিছতে সোধা হৈছিল কোন খেলত বল ব্যৱহাৰ কৰা নহয় বুলি সুধিছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বেডমিণ্টন। নেক্সট কুৱেশ্যন, তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি আছিল বুলি সোধা হৈছে, বৈজ্ঞানিক নাম কি বুলি সোধা হৈছে, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব হাৰ্বিভৰা। নেক্সট কুৱেশ্যন, আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডুৰণ সীমাৰেখা বা ডুৰণ লাইন। নেক্সট কুৱেশ্যন, প্ৰথম অসম বৈভৱ এৱাৰ্ড কোনে পাইছিল বুলি সুধিছে, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰতন টাটা। ইয়াৰ পিছতে সোধা হৈছে 1942 চনৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব কনকলতা বৰুৱা। নেক্সট, বেংকক কাৰ ৰাজধানী বুলি সুধিছে, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব থাইলেণ্ড। থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আৰ্যভট্ট। আৰু এই আৰ্যভট্ট কৃত্ৰিম উপগ্ৰহটো লঞ্চ কৰা হৈছিল 1975, মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই বুলি সোধা হৈছিল, তাতে উল্লেখ কৰা অপশ্যনকেইটা আমাক সঠিকভাৱে মনত নাই বা আমি গম পোৱা নাই, আৰু আমাৰ বিবেচনা মতে সঠিক উত্তৰটো ছিকিম হ'ব লাগে। নেক্সট কুৱেশ্যন, ভাৰতত ৰঙিল টিভি কিমান চনত প্ৰকাশ পাইছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1982। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গুৱাহাটী। ইয়াৰ পিছতে সোধা হৈছিল ফিফা কি বুলি সোধা হৈছিল, ফিফা ৱৰ্ল্ড কাপ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কেপিটেল অফ জিম্বাবু, জিম্বাবুৰ ৰাজধানী সোধা হৈছিল, আৰু ইয়াৰে সঠিক উত্তৰটো আছিল হাৰাৰে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, নয়নায়ন সেতু সংলগ্ন কৰা দুখন ঠাই দুখনৰ নাম সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পঞ্চৰত্ন আৰু যোগীঘোপা। নেক্সটতে সোধা হৈছিল UAE মুদ্ৰা কি বুলি জনা যায় বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডিৰাম। ইউনাইটেড আৰব ইমিৰেটছৰ মুদ্ৰাবিধক ডিৰাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছৰজন মুখ্যমন্ত্ৰী কোন আছিল বুলি সুধিছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, বৰ্তমানৰ কেবিনেট মন্ত্ৰীজনৰ নাম সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জয়ন্ত মল্লৱ বৰুৱা। ইয়াৰ পিছতে সোধা হৈছিল যে নৰেন্দ্ৰ মোদী নামেৰে কোন জেগাত ষ্টেডিয়াম বনাইছে বুলি সোধা হৈছে, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গুজৰাট ৰাজ্যৰ আহমেদাবাদত। নেক্সট কুৱেশ্যন, প্ৰথম ICS অফিচাৰ, অসমৰ প্ৰথমজন ICS অফিচাৰ কোন বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আনন্দৰাম বৰুৱা। মুভিং অন নেক্সট কুৱেশ্যন, প্ৰথম মেডিকেল কলেজখনৰ নাম সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আছাম মেডিকেল কলেজ ডিব্ৰুগড়। মুভিং অন নেক্সট কুৱেশ্যন, আহোমৰ শেষৰজন ৰজাৰ নাম কি আছিল বুলি সোধা হৈছিল, আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন,
গেংটক কোনখন ৰাজ্যৰ ৰাজধানী বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ছিকিম। নেক্সট কুৱেশ্যন, ক্ৰিকেট ৱৰ্ল্ড কাপ প্ৰথম কিমান চনত হৈছিল বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 7 জুন 1975 চনত। নেক্সট কুৱেশ্যন, কোন বছৰত মটক আৰু শদিয়া কিংডম অৰ্থাৎ শদিয়া ৰাজ্য সংযুক্ত কৰা হৈছিল বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1842 1842 চনত। নেক্সট কুৱেশ্যন, মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰকাশ পাইছিল বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বাঁহী। নেক্সট কুৱেশ্যন, কনকলতা কোনটো আন্দোলনত মৃত্যু হৈছিল বুলি সোধা হৈছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব কুৱাইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ৰাকেশ শৰ্মা। মুভিং অন নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী বাংলাদেশক কি নামেৰে জনা যায় বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পদ্মা। ব্ৰহ্মপুত্ৰ নদীখনত বাংলাদেশত পদ্মা নদী নামেৰে জনা যায়। মুভিং অন নেক্সট কুৱেশ্যন, অজগৰ বুৰঞ্জী কোনে লিখিছিল বুলি সুধিলে আমি ক'ব লাগিব নেওগ শইকীয়া। নেক্সট কুৱেশ্যন, চাণক্য কোন ৰজাৰ ৰাজসভাৰ কবি আছিল বুলি সোধা হৈছে আৰু প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, হিং ক'ৰ পৰা বেছিকৈ অনা হয় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ইৰাণ এণ্ড আফগানিস্তান। মুভিং অন নেক্সট কুৱেশ্যন, ইবন বতুতা কোন ৰজাৰ দিনত ভাৰতবৰ্ষলৈ আহিছিল বুলি সোধা হৈছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মহম্মদ বিন তুগলক। মুভিং অন নেক্সট কুৱেশ্যন, ইয়াতে সোধা হৈছে যে কোনটো আৰ্টিকলৰ শিক্ষা অধিকাৰ আছে বুলি কোৱা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আৰ্টিকল 21A। মুভিং অন নেক্সট কুৱেশ্যন, বাণ থিয়েটাৰ অসমৰ কোনখন জিলাত আছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব তেজপুৰ। 1906 চনত, মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট, তেজপুৰত আছে বাণ থিয়েটাৰ। নেক্সট কুৱেশ্যন, ইয়াতে সোধা হৈছিল যে দক্ষিণ আমেৰিকাৰ ওচৰত লাগি থকা দেশখনৰ নাম কি বুলি সোধা হৈছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ আছিল তাতে উল্লেখ কৰা অপশ্যনকেইটাৰ ভিতৰত বলিভিয়া। বলিভিয়া ইজ দ্য কাৰেক্ট এনচাৰ আছিল। নেক্সট কুৱেশ্যন, অসম অৰুণাচল সংযোগ কৰা গাঁওখনৰ নাম কি বুলি সোধা হৈছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ডিৰাক ধলা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চনেট কোনখন মেগাজিনত প্ৰকাশ হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জোনাকী। মুভিং অন নেক্সট কুৱেশ্যন, অসমৰ লৌহ ব্যক্তি কোন বুলি সুধিছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব বিষ্ণুৰাম মেধি। মুভিং অন নেক্সট কুৱেশ্যন, অসমত কোনগৰাকী খেলুৱৈৰ কাৰণে ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। মুভিং অন নেক্সট কুৱেশ্যন, কোনখন গাড়ীৰ পৰা টোল গেটৰ পইচা নলয় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব এম্বুলেঞ্চ। মুভিং অন নেক্সট কুৱেশ্যন, বাংলাদেশৰ মুদ্ৰাক কি বুলি কোৱা হয় আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব টাকা। মুভিং অন নেক্সট কুৱেশ্যন, ভিক্টোৰিয়া স্মাৰক অৰ্থাৎ ভিক্টোৰিয়া মেম'ৰিয়েল ভাৰতৰ কোন ঠাইত অৱস্থিত বুলি সোধা হৈছিল আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব কলকাতা। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা প্ৰশ্নসমূহ ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।